আমাৰ ভকতীয়া চেনেল আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আজি আমাৰ মাজত উপস্থিত আছে ডক্টৰ মহন্ত ডাঙৰীয়া ছাৰ। তেওঁৰ লগত আমি আজি কিছুমান প্ৰশ্নৰ কাৰণে আমি তেওঁক মাতিলে তেওঁৰ পৰা উত্তৰ বিচাৰিম। আপোনালোকে নিশ্চয় ভাল হ'ব। আহক আমি তেওঁৰ ওচৰলৈ যাওঁ। মই আহিছিলোঁ মানে মাতিছিলে মানে ফকনী নিজে মাতিছিলে ফকনী তাতে মানে নিউজটো দি আছোঁ। মই পিছত ফোন কৰিছোঁ দিয়ক। মহন্ত ছাৰ আপুনি ৰেডি নাই? মই ৰেডি কওক কাৰণে আহিছে মোক ঠিক আছে হয় কওকচোন। আপুনি ফোনটো থওকচোন। আপুনি ফোনটো থওক। আমাৰ ৰাইজ ৰখি আছে আপোনাৰ উত্তৰবোৰ বিচাৰিব। আপুনি ফোনটো থওক। হয়, আমি আজি ব্ৰহ্মপুত্ৰৰ যিটো খনন কাৰ্য সুৰংগ হ'ব, তেওঁ খনন কাৰ্য আমি সেই প্ৰশ্নবিলাক লৈ আজি ৰাইজে কিছুমান মানুহে তুল কৰি আছে সুৰংগ লৈ সেইটো নহ'ব, কিছুমান বহুত কিবা কিবি তুল কৰি আছে। আমি মহন্ত ডাঙৰীয়া ছাৰৰ পৰা আমি এইখিনি প্ৰশ্ন লৈ আমি তেওঁৰ পৰা উত্তৰবোৰ বিচাৰিবলৈ আমি তেওঁ আজি আমন্ত্ৰণ কৰি আনি আছোঁ আমাৰ ষ্টুডিঅ' মজিয়ালৈ। আহক আমি তেওঁৰ পৰা আমি সেই উত্তৰবোৰ বিচাৰিম। মই এই বিষয়টো লৈ মই ইমান গুৰুত্ব দিয়া নাই। মই কিছুমান কামত ব্যস্ত হৈ আছোঁ কাৰণে মই ইমানখিনি গুৰুত্ব দিয়া নাই। এই বিষয়টো ইমানখিনি মানুহে তুল কৰি আছে। যি নহওক, মই আপোনালোকক এই নিউজ চেনেলত মই আশ্বাস দিছোঁ, মই অহা বছৰে মানে এই ব্ৰহ্মপুত্ৰ সুৰংগটো কাৰ্য সম্পূৰ্ণ কৰিম। মই চৰকাৰৰ লগত মই এই বিষয়টো লৈ আলোচনা কৰিম। মই এজন ৰাজনীতিৰ বিষয়া নহয় যদিও মই চৰকাৰৰ লগত ইমান ব্যক্তিগতভাৱে জড়িত। যি কি নহওক, মই আপোনালোকক আশ্বাস দিছোঁ আপোনালোকে অহা বছৰ মানে নিৰ্মাণ কাৰ্য সম্পূৰ্ণ কৰিম বুলি মই আপোনালোকক প্ৰতিশ্ৰুতি দিছোঁ। এইখিনিতে আমি এটা ডাঙৰ বিগ ব্ৰেকিং নিউজ দিব ওলাইছোঁ আপোনালোকক। ব্ৰহ্মপুত্ৰ খনন অহা বছৰলৈ সম্পূৰ্ণ নিৰ্মাণ কাৰ্য সম্পূৰ্ণৰূপে হৈ যাব। আমি মহন্ত ডাঙৰীয়া ছাৰ আমাক কথা দিছে, তেওঁ অহা বছৰ মানে আমাৰ যিটো ব্ৰহ্মপুত্ৰ সুৰংগ হ'ব তাত সম্পূৰ্ণ কৰিব। মই যাওঁ দিয়ক, মোৰ মানে কাম এটা আছে, মই যাওঁ। আপোনাক মই আৰু নমস্কাৰ দৰ্শকসকল। মই আকৌ আহিম, মই নিশ্চয় আহিয়ে থাকোঁ বাৰু, মই আহিম বাৰু। আজিলৈ মই যাওঁ, তেওঁ কৈ দিব বাকীখিনি কি ক'ব লাগে কৈ দিব। মই আজিলৈ যাওঁ, আপোনালোকে চাই থাকিব। হয়, আমাৰ চেনেলটো আজিলৈ ইমানেই। আপোনালোকে আমাৰ ভকতীয়া নিউজ চেনেলটো এনেকুৱা ধৰণৰ নিউজ পাই থাকিব। আৰু কাষতে থকা ঘণ্টি যিটো ঘণ্টা আছে সেইটো বজাই থোৱা যাব। বজাই থোৱাৰ পিছত আমাৰ যিবিলাক ভকতীয়া নিউজ আপোনালোকে আপডেটবিলাক পাই থাকিব। আজিলৈ ইমানেই। ধন্যবাদ।